এয়া আমাৰ মাংসৰ আচাৰ ৰেডি। নমস্কাৰ, উজনিৰ কিচেন চেনেলটোলৈ মই ডিম্পিয়ে আপোনালোকক পুনৰ এবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালেই আছে। আজি মই আপোনালোকলৈ পুনৰ এটি নতুন ৰেচিপি লৈ আহিছোঁ। আজি মই আচলতে বনাবলৈ লৈছোঁ ব্ৰইলাৰ মাংসৰ পৰা বনোৱা আচাৰ। তো আশা কৰোঁ আপোনালোকে মোৰ এই ভিডিঅ'টি প্ৰথমৰ পৰা শেষলৈকে স্কিপ নকৰাকৈ চাব। যদি আপোনালোকে আমাৰ এই ভিডিঅ'টি চাই ভাল পায় তেতিয়াহ'লে নিশ্চয় এটা লাইক কৰিব, লগতে আপোনালোকৰ ঘৰৰ পৰিয়ালৰ সকলো সদস্যলৈ আমাৰ এই ভিডিঅ'টো শ্বেয়াৰ কৰিব। যদি আপোনালোকে আমাৰ এই ভিডিঅ'টো প্ৰথমবাৰ চাইছে তেতিয়াহ'লে নিশ্চয় আমাৰ চেনেলটো এবাৰ ছাবস্ক্ৰাইব কৰি ল'ব। ব্ৰইলাৰ মাংসৰ আচাৰ বনাবৰ বাবে মই ইয়াত আপোনাৰ এপোৱা মাংস লৈ লৈছোঁ। ব্ৰইলাৰ মাংস হাড় নথকা, আপোনালোকে যদি ইচ্ছা কৰে হাড়িৰ সতেও ল'ব পাৰে। এইখিনি মই ভালদৰে পৰিষ্কাৰকৈ ধুই লৈছোঁ। তাৰপাছত মই ইয়াত লৈছোঁ নিমখ আৰু হালধি, আপুনি আন্দাজমতে দিব মাংসৰ পৰিমাণটো চাই। লগত মই মছলাৰ বাবে আপোনাৰ পাঁচফোৰণ লৈ লৈছোঁ। তাৰপিছত ইয়াত জিৰা আৰু চফ গুটি আছে কেইটামান। তাৰপিছত আপোনাৰ এইখিনি আছে মিট মছলা। ইয়াত মই আপোনাৰ ভোট জলকীয়া শুকুৱাই থোৱা লৈ লৈছোঁ আৰু নহৰু লৈছোঁ দুটা। আপোনালোকে যদি ইচ্ছা কৰে আদাও যোগ কৰিব পাৰে। আৰু আপোনাৰ মই নেমু এটা লৈ লৈছোঁ, এটাকৈ নিদিওঁ, নেমুৰ ৰস মই আপোনাৰ 4 চামুচ দিম। আপোনালোকে যদি ইচ্ছা কৰে নেমুৰ সলনি আপোনালোকে ভিনেগাৰ ব্যৱহাৰ কৰিব পাৰে। তো মাংসৰ আচাৰ বনাবৰ বাবে প্ৰথমতে মই মাংসখিনি অলপ সময় মেৰিনেট কৰি থ'ম। মাংসখিনি মই লৈ লৈছোঁ। ইয়াত আপোনাৰ নিমখখিনি দি দিম। নিমখ হালধি দি মই মেৰিনেট কৰি থ'ম। ইয়াত মই পিচি থৈ দিয়া নহৰু কেইফুটা দি এইখিনি মই এতিয়া ভালদৰে সানি মেলি মোৰ মছলাখিনি যেতিয়ালৈকে ভাজি মেলি নহয় মই তেতিয়ালৈকে এনেদৰে সানি মেলি অলপ সময় ঢাকন দি থ'ম। এয়া মোৰ এইখিনি ভালদৰে সানি হৈ গ'ল। এয়া দেখিছে নহয়, হালধি নিমখ মিক্স হৈ গ'ল ভালদৰে। এতিয়া মই মছলাখিনি ধুনীয়াকৈ মিহি মিহি গোন্ধ এটা অহালৈকে ভাজিম। লগতে ভোট জলকীয়া কেইটাও ভাজি লৈছোঁ। মাংসখিনি আপোনালোকে এনেদৰে অলপ সময় ভাজি ল'ব। আপোনালোকে যদি ইচ্ছা কৰে মাংসৰ চাইজটো আপোনালোকে ডাঙৰো কৰিব পাৰে, সৰুও কৰিব পাৰে। এয়া চাওকচোন, মাংসখিনি আপোনাৰ তলত মানে প্ৰথমতে যিখিনি হালধি যিহেতু দি লৈছোঁ তো সেইকাৰণে মাংসখিনি কেৰাহীত এনেদৰে লাগি ধৰিছে। এতিয়া এই অৱস্থাতে মই মাংসখিনি নমাই ৰাখিম। কেৰাহীতে তেল দি দিম। আপোনালোকে যদি ইচ্ছা কৰে অন্য এখন কেৰাহী ব্যৱহাৰ কৰিব পাৰে। এয়া মোৰ তেল গৰম হ'বলৈ ধৰিছে। আপোনালোকে যদি ইচ্ছা কৰে ইয়াত আপোনাৰ কেঁচা জলকীয়া ব্যৱহাৰ কৰিব পাৰে। যিহেতু মই ভোট জলকীয়া সৰহকৈ লৈ লৈছোঁ সেইকাৰণে ভোট জলকীয়াই দিম। আৰু কালাৰৰ কাৰণে আপোনালোকে অলপমান ৰং জলকীয়াও ব্যৱহাৰ কৰিব পাৰে, কাশ্মীৰী মিৰ্চটো। এনেকুৱা মুহূৰ্ততে মই এয়া ভাজি লোৱা মছলা, যিখিনি মই আপোনাৰ ভাজি লৈছিলোঁ, মছলাখিনি গুড়ি কৰি লৈছোঁ, এইখিনি এতিয়া ইয়াত যোগ কৰি দিছোঁ। এনেদৰে অলপ সময় ভজাৰ পাছত ইয়াত মই নেমুৰ ৰস ব্যৱহাৰ কৰিম। এয়া মোৰ মাংসখিনি দেখিছে নহয়। এতিয়া এই মুহূৰ্তত মই ইয়াত নেমুৰ ৰস ব্যৱহাৰ কৰিম। এইখন মই নিমখ হালধি লোৱা প্লেটখনতে নেমুৰ ৰস চেপি লৈছোঁ আৰু ইয়াত মই নেমুৰ ৰস দি দিছোঁ। নেমুৰ ৰস দি দিয়াৰ পাছত মাংসখিনি দেখিছে নহয় তেনেকুৱা হৈছে। তো মই এইখিনি অলপ সময় এনেদৰে ৰাখিম। এয়া অলপমান শুকাবলৈ দিম। মই আচলতে নেমুৰ ৰস অলপ সৰহকৈ ব্যৱহাৰ কৰিছোঁ। এয়া দেখিছে নহয়, ৰংটো সলনি হৈ গৈছে। আপোনাৰ যিখিনি তলত লাগি ধৰিছিলে সেইখিনি আচলতে নেমুৰ ৰস দি দিয়াৰ লগে লগে এৰি যাবলৈ ধৰিলে। তো আপোনালোকে যদি ইচ্ছা কৰে নেমুৰ ৰসৰ পৰিমাণটো অলপ কমাব পাৰে। নেমুৰ ৰস নাইবা আপোনালোকে ভিনেগাৰ ইউজ কৰিব পাৰে।
যেটো আপোনাৰ হোৱাইট ভিনেগাৰ থাকে তো মই এইখিনি আৰু অলপমান শুকুৱাৰ পাছত মই ৰমাই ৰাখিম আৰু এইখিনি মোৰ ভাতৰ লগত পৰিবেশন কৰিব পৰা হৈ যাব আপোনালোকে এইবিধ আচাৰ বনাই লগে লগে খাব পাৰে আৰু আপুনি এইখিনি এমাহ বা দুমাহলৈকে ষ্ট'ৰ কৰি থ'ব পাৰে যদি আপোনালোকৰ ৰেচিপিটো ভাল পায় তেতিয়াহ'লে মোক জনাব এয়া আমাৰ মাংসৰ আচাৰ ৰেডি কিমান ধুনীয়া লাগিছে দেখিবলৈ নহয় জানো